যেহেতু আজি লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাত আপুনি নিশ্চয় মা লক্ষ্মীৰ ফটো আনিছে কিন্তু সদায় বহি থকা লক্ষ্মীৰ ফটোতহে পূজা কৰা হয় আকৌ তাকো বহি থাকিব লাগিব পদুম ফুলৰ ওপৰত যদি আপুনি ফেচাৰ ওপৰত বহি থাকে সেইটো নহব পদুম ফুলৰ ওপৰত বহি থকা লক্ষ্মীৰ ফটোতহে পূজা কৰিব লাগে ইয়াৰ মেইন কাৰণটো হ'ল আমি সকলোৱে জানো মা লক্ষ্মী অস্থিৰ হয় এটাৰ পৰা এটা ঠাইলৈ গৈ থাকে গতিকে যদি আপুনি বহি থকা লক্ষ্মীৰ ফটো এটা স্থিৰ লক্ষ্মীৰ কিবা লাভ কৰিব পাৰে গতিকে বহি থকা ফটোত আপুনি পূজা কৰিব আৰু পদুম ফুলৰ অৰ্থটো হ'ল যে পদুম ফুল পানীত থাকিও পানী টাচ নকৰে অৰ্থাৎ আপোনাৰ ধন ধান যিমানেই নহওক তথাপিও আপুনি ডাউন টু আৰ্থ হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু লগতে মনত ৰাখিব মা লক্ষ্মী পূজা কৰাৰ সময়ত পদুম ফুল দিবলৈ একেবাৰে নাপাহৰিব পদুম ফুল দিলে মা লক্ষ্মী বহুত বেছি ভাল পায় লগতে ধানৰ ঠোক আপুনি মা লক্ষ্মী দিবলৈ একেবাৰে নাপাহৰিব আৰু বহুতে মোক সুধি আছে যে মা লক্ষ্মী ফটোখন কোনটো ডাইৰেকশ্যনত লগাম মনত ৰাখিব মা লক্ষ্মী সদায় নৰ্থ ডাইৰেকশ্যনত লগায় কিন্তু কোনো কাৰণে কেতিয়াও চাউথ ডাইৰেকশ্যন অৰ্থাৎ দক্ষিণ দিশত নলগাব